মহিলাগৰাকীক সৰ্বানন্দ সোণোৱালৰ গাঁৱৰ মহিলা সৰ্বানন্দ সোণোৱালৰ গাঁৱৰ মহিলা সৰ্বানন্দ সোণোৱালে আজি বস্ত্ৰহৰণ কৰিছে। এই পৰ্যায়ত উপনীত হৈছে। আপোনালোকে বহুতে হয়তো পোৱা নাই। আমাৰ এতিয়া কৰ্মীসকলৰ হাতে হাতে আপোনালোকে যিসকল কৰ্মী পুৰুষ কৰ্মী আমাৰ তালৈ গৈছিলে তেওঁলোকৰ ছাত্ৰ কৰ্মীসকলৰ হাতে হাতে আপোনালোকে দেখিবলৈ পাব এনেকুৱা কিছুমান ভয়ংকৰ দৃশ্য, যিবিলাকত কেনেকৈ মহিলাবিলাকক অত্যাচাৰ কৰিছে তাৰ দৃশ্য, তাৰ ভিডিঅ' আপোনালোকে চাবলৈ পাব। আমি আপোনালোকৰ হাতত সেইখিনি প্ৰদান কৰিব পাৰিম। জয়ন্ত মল্লই মানে নকয় কি, ছাগলীয়ে নেখায় কি, জয়ন্ত মল্লই নকয় কি, এটা ফটুৱা মানুহ, তাৰ বিষয়ে বেছি কথা কতৰি লাভ নাই। আমি এটা টিভি চেনেলক সকীয়াই দিছোঁ। মন্ত্ৰীৰ মালিক নিউজ লাইভ নামৰ যিটো টিভি চেনেল, সেই টিভি চেনেলটোক সকীয়াই দিছোঁ। তেওঁলোকে কিছুমান অপপ্ৰচাৰত লিপ্ত হৈছে আৰু তেওঁলোকে সমগ্ৰ অসমৰ যি প্ৰতিবাদী মানুহৰ সত্তা, সেই সত্তাৰ প্ৰতি অপমান কৰিছে। তেওঁলোকক সকীয়াই দিছোঁ যাতে তেওঁলোকে ভৱিষ্যতে এনেকুৱা ধৰণৰ অসভ্যালি কৰিবৰ কাৰণে চেষ্টা নকৰে। অন্যথা নিউজ লাইভ নামৰ চেনেলটোক বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। এই কথাটো অতি স্পষ্টভাৱে জনাই দিছোঁ। বাকী কোনো চেনেলৰ বিৰুদ্ধে, কোনো সংবাদ মাধ্যমৰ বিৰুদ্ধে এটাও শব্দ আমি কোৱা নাই। কিন্তু নিউজ লাইভ নামৰ চেনেলটো সম্পৰ্কে অতি স্পষ্টকৈ জনাই দিছোঁ যে তেওঁলোকে অসভ্যালি কৰি থকা আমি দেখিবলৈ পাইছোঁ। তেওঁলোকক সকীয়াই দিছোঁ যাতে তেওঁলোকে অসভ্যালি নকৰে, জনগণৰ সংগ্ৰামক যাতে ভেঙুচালি কৰিবলৈ চেষ্টা নকৰে। আৰু আমি আপোনালোকক অতি স্পষ্টভাৱে জনাইছোঁ যে এতিয়াৰ পৰা যিমানবিলাক কাৰ্যসূচী কৰিম, এইবিলাক সন্দৰ্ভত আমি চৰকাৰক আগতীয়াকৈ আৰু জনাই নথওঁ। পাৰ্মিশ্যন লৈ আন্দোলন কৰাৰ দিন গ'ল। যিহেতু চৰকাৰে গোটেই জাতিটোক নিষেধ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে, গতিকে অহা কাইলৈৰ পৰা ব্যাপক ৰূপত প্ৰতিবাদ হ'ব। আগতে নোহোৱা নোপোজা প্ৰতিবাদ হ'ব, গণতান্ত্ৰিক প্ৰতিবাদ হ'ব। এনেকুৱা নহয় যে আমি অগণতান্ত্ৰিক প্ৰতিবাদ কৰিম, গণতান্ত্ৰিক প্ৰতিবাদ কৰিম। কিন্তু আগতে নোহোৱা নোপোজা এনেকুৱা প্ৰতিবাদ কৰিব যে অসমৰ ইতিহাসত এই কথা লিখা থাকিব যে অসমীয়া জাতিয়ে সঁচাকৈ বিদ্ৰোহ কৰিছে। অনুগ্ৰহ কৰি আপোনালোকে এতিয়াৰ পৰা ভোগালী বিহুৰ কাম আৰম্ভ নকৰিব, অনুগ্ৰহ কৰি। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা ঘটিছে যে যি সময়ত অসমীয়া জাতি প্ৰতিবাদৰ কাৰণে ওলাই আহিছে, সেই সময়ত টিভিবিলাকৰ কিছুমানে, একাংশ টিভিয়ে মানে এতিয়া ভোগালী বিহুৰ কাৰ্যসূচী চলাবলৈ আৰম্ভ কৰিছে। এজিপিয়ে আচলতে বিলখন গৃহীত কৰালৈকে থাকিবৰ কাৰণে দায়িত্ব লৈছে। যেতিয়ালৈকে বিলখন গৃহীত নহ'ব, তেওঁলোকৰ দায়িত্ব হ'ল বিলখন গৃহীত কৰি থৈ অহা। কথাটো বুজিলে নহয় নিশ্চয়? এজিপিৰ দায়িত্ব লৈছে যে তেওঁলোকে যেতিয়ালৈকে বিলখন গৃহীত নহ'ব, তেতিয়ালৈকে তেওঁলোকে থাকি বিজেপিক সহায় কৰিব। আৰু বিলখন গৃহীত হোৱাৰ পাছতো চৰকাৰে ভাগিব, চৰকাৰকে আমি সোধাই নেৰোঁ। গতিকে এজিপিৰ এনেকুৱা ধৰণৰ চালাকি, বদমাচি, ভণ্ডামি, বিজেপি আৰু RSS চৰকাৰক, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ঘৃণাৰে উপচাই পেলাবৰ কাৰণে যি যি কাম কৰিব পাৰে, সকলো ধৰণৰ গণতান্ত্ৰিক কাম কাজ, সকলো ধৰণৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আমি 70টা জাতীয়, জনগোষ্ঠীয়, সংখ্যালঘু সকলো সংগঠনক আমি আহ্বান জনাইছোঁ। এখনলৈকে আমাৰ অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ কাৰ্যসূচী চলি আছিলে। 7 তাৰিখৰ পৰা আমি প্ৰতিবাদ কৰিম। আৰু প্ৰতিবাদ মানে আমি আগতেই কৈছোঁ যে এনেকুৱা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব যে অসমৰ ইতিহাসত তেনেকুৱা ধৰণৰ প্ৰতিবাদ হোৱা নাছিলে। 70টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে কাইলৈৰ পৰা অসমৰ ইতিহাসত কেতিয়াও নোহোৱা কিছুমান প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিব। কাইলৈ ঘৃণা দিৱসৰ পৰা এই কাৰ্যসূচী আৰম্ভ হ'ব। আৰু আপোনালোকে দেখিবলৈ পাব যে অসমৰ ইতিহাসত নোহোৱা কিছুমান প্ৰতিবাদ, গণতান্ত্ৰিক প্ৰতিবাদ কাইলৈৰ পৰা আপোনালোকে প্ৰত্যক্ষ কৰিবলৈ পাব। 8 তাৰিখৰ পৰা আমি অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ। 8 তাৰিখৰ পৰা যি অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, আমি সেই অৰ্থনৈতিক অৱৰোধত খাৰুৱা তেল, কয়লা, চূণশিল,
এই আটাইবিলাক চাহপাত এতিয়া বন্ধ থাকে, গতিকে চাহপাতটোক বাদ দিবলগীয়া হৈছে। চাহপাতৰ এতিয়া ছিজন টাইম নহয়, আপোনালোকে সকলোৱে জানে। এতিয়া না ফেক্টৰী চলে না পাতটোকে, গতিকে এইটো হ'ল চাহপাতৰ ছিজন টাইম নহয়। এই আটাইবিলাক আৰু লগতে বনজ সম্পদ, ডেফিনেটলি তেলৰ লগতে কয়লাৰ লগতে ডেফিনেটলি গেছৰ কথাটো থাকিব। এইবিলাক একো বস্তু অসমৰ পৰা আমি ওলাই যাবলৈ নিদিওঁ। যদি ৰেল অৱৰোধ কৰিব লাগে ৰেল অৱৰোধ হ'ব, তাৰ কাৰণে যদি তেলখাট বন্ধ কৰিব লাগে তেলখাট বন্ধ হ'ব। কাৰণে ONGC অইল এই আটাইবিলাক কাৰ্যসূচী এই আটাইবিলাকৰ যিবিলাক অৰ্থনৈতিক কাম কাজ সেই অৰ্থনৈতিক কাম কাজবিলাক অচল কৰি দিয়া হ'ব। 8 তাৰিখৰ পৰা এই কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। 9 তাৰিখৰ দিনা আমি সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ দিৱস সমগ্ৰ ৰাজ্যজুৰি 9 তাৰিখৰ দিনা প্ৰতিবাদ দিৱস হ'ব।